বাহ কি ধুনীয়া হাঁহি মই তোমাক বহুত ভাল পাওঁ প্ৰীতি তুমি নহ'লে মোৰ জীৱনটো আধৰুৱা হৈ ৰ'ব এনেকৈ যদি এবাৰ কৈ দিব পাৰিলোঁ হয় ছাকচেছ পিছে কাক কি ক ধেত পাগল হৈছ নেকি মই আৰু কাক কি ক'ম আৰে কিবা ক'বলৈ গ'লে মই বিন্দাছ ক'ব লাগিব অ' ভাই কঁঠাল বকলি বা চলবই আৰু আপি ভাল পালি চবেই গম পাবই ঐ তই মোক কিবা জ্ঞান দিব আহিছ নেকি কাম নাই আৰু দে কি ক'ম আৰু পাৰে যদি পিটিকো ফচাই ল আৰু একচেপ্ট কৰাৰ পিছত খানাটো পামেই চাল্লা মাল মাগুৰ দে তহঁত আৰু তাতো খানা মাথা মাৰি আছ ঐ মাল মাংস বুলি নকবি দে ভাই মই কিন্তু খানা চানা বিচৰা নাই ঐ ঐ এই ক্লাছ কৰাৰ সময়ত ব'ল 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 চাৰিছে অঁ ব'ল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গতিকে তোমালোকে ভালদৰে মনোযোগ দিবা এই চেপ্টাৰটোত বহুতো গুৰুত্বপূৰ্ণ কথা আছে হোৱাট ননচেন্স এতিয়া কেইটা বাজিল মানে ছাৰ আহোঁতে অলপ পলম হৈ গ'ল ইয়াত পলমৰ কথাই নাহে ক্লাছ আধা দি শেষেই হ'ল তোমালোক আজি নাহিলেও হ'ল হয় বিশেষকৈ মোৰ ক্লাছত দেৰি নকৰিবা ঠিক আছে যোৱা এতিয়া ক্লাছ কৰা যোৱা ধেত চালা আজি বৰ বেয়া ক্লাছ পালোঁ নহয় ঐ ভাই কাইলৈৰ পৰাতো মই 5 মিনিট আগৰ পৰাই বহি থাকিম এই বাদ দিয়ে তোৰ 5 মিনিট মইতো কালি বাৰু 10 মিনিট আগতে যাই বহি থাকিম ঐ মই 5 মিনিট 10 মিনিট আগত যাব নোৱাৰোঁ দেই ৰাতিপুৱা যদি মই প্ৰীতিৰ মুখখন নাচাওঁ মোৰ দিনটোৱে ভাল নালাগে তহঁতে এটা কাম কৰ ৰাতি যাবই নালাগে ইয়াতে শুই থাক তাতকৈ ঐ কাবেৰী মোক অকণমান নোটছ লিখি দিবি তোৰ নোটছ মই আকৌ কিয় লিখিম তই ক'ৰবাত যাবি নেকি এই নীৰৱৰ লগত ডেটিঙত যাব চাগে হেই তহঁত দুজনী পাগল হৈছ নেকি এটা কথা ঠিক তাক মোৰ ভাল লাগে কিন্তু মোৰো লেবেল বোলা বস্তু আছে মোৰ লেবেল কিয় কমাই দিম সি কি বুলি ভাবিছে মোক নিজে প্ৰপ'জ কৰিব লাগিব ঐ ভাই তই এটা কাম কৰ তাইক প্ৰপ'জ মাৰি দে অ' ভাই ই কিন্তু ঠিকে কৈছি আৰু একচেপ্ট কৰাৰ পিছত সুৰেশ দাৰ হোটেলত গোল্লা আৰু চিংৰা খাবা আৰু ই মানে হাতীৰ পোৱালিটো এনি টাইম খাওঁ 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 এনেকৈ থাকে ঐ তই ঘৰত যা আইনাখন চাবি তোৰ পেটটো ট্ৰিপল এক্সেল হৈ গৈছে ঐ ভাই তই এইবোৰ বাদ দে তই তাইক প্ৰপ'জ মাৰি দে আমি তোক ফুল ছাপোৰ্ট কৰিম কিন্তু এই এইগিলা কিন্তু চিন্তু নাই আমি আছো না বেকো বল 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 নাযাওঁ নেকি এই বল এ ভাই ৰচোন তাত যে যাম তহঁত দুটাই পাল্টি মাৰি দিবি নেকি চা ভাই তোৰ আমাৰ ওপৰত এইকণো বিশ্বাস নাই অ' ভাই এইগিলাক বাদ দি আমি আছো না বল 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 প্ৰীতি ক্লাছ নকৰা কৰিম তোমালোকে কৰিম আমিও কৰিম আচ্ছা সেইদিনা ছাৰে বেয়াকৈ কওঁতে তুমি ভাবিছিলা চাগে আমি অভদ্ৰ বুলি নাই নাই তেনেকৈ কিয় ভাবিম মোৰো খং উঠিছিল তোমাক বেয়াকৈ কোৱাৰ বাবে তোমাৰো খং উঠিছিল আমাক বেয়াকৈ কোৱাৰ কাৰণে আচ্ছা শুনা আচলতে তোমাক এটা বিশেষ কথা ক'ব লগা আছিল কথাটো কওঁ নকওঁ এনেকুৱা লাগি আছে আৰু জানা কথাটো ক'বলৈ মই ইয়াত অহা নাই ইহঁত দুটাহে মোক মাতি আনিছে ৰবাচোন ইহঁত মানে কোন ইহঁত আকৌ প্ৰীতি লগ পাম পিছত বাহ প্ৰীতি বাহ প্ৰেম হৈ গয়া তয়ো যে এই নকবি পাগলটোৱে কিবা ক'বলৈ আহিছিল একো নোকোৱাকৈয়ে গুচি গ'ল অ' ভাই তহঁত কি ফাল্টুৰে পুৰা জাগাত পাল্টি মাৰি দিছা ন চা ভাই আমাৰ লাজ লাগি গ'ল সেইকাৰণে আমি গুচি আহিছোঁ অ' ভাই তই কিন্তু মোক বেয়া নাপাবি দেই মই কিন্তু ক'বাই গৈছিলোঁ ই অহাৰ কাৰণেহে মই আহিলোঁ হ'লেও কোনোবাই এনেকৈ জেগাত গুচি আহে নেকি ঐ চাৰিছে বল অঁ বল 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 আচ্ছা তোমালোকৰ ভালনে চবৰে ঠিক আছে তোমালোকৰ লগত আজি মই এটা নতুন টপিক আলোচনা কৰিম আৰু শুনা তোমালোকৰ যদি কিবা ডাউট আছে মোৰ লগত আলোচনা কৰিলে হ'ল বাকী তোমালোক আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত নহয় জানো বাকী ঐ তুমি কি কৰি আছা নাই ছাৰ মই পঢ়াই আছো তুমি কি লিখি আছা একো নাই ছাৰ উঠি আহা
একো নাই ছাৰ। কি একো নাই? চাওঁ বহিখন চাওঁ। N+P লাভৰো চিন, তাৰমানে কি? মানে ছাৰ এন মানে নীৰৱ আৰু পি মানে প্ৰজ্ঞান ছাৰ। নীৰৱ আৰু প্ৰজ্ঞান? তোমাৰ আৰু বেলেগ কাম বন নাই এইবিলাক কৰিব অহা কলেজত? নীৰৱে কলেজৰ বহীত N+P লিখিছিল। N মানে বাৰু নীৰৱ, P মানে মই নেকি বাৰু নে আন কোনোবা ছোৱালী? আচ্ছা, যদি আন ছোৱালী হয়, নাই নাই। P+N, P মানে প্ৰীতি, N মানে নীৰৱ। হেল্ল', ধুনু কি কৰি আছা? পঢ়ি আছো মা। কালি তুমি যেনে তেনে ঘৰত আহি যোৱাচোন, দেউতাৰ গাটো বৰ বেয়া। কি? দেউতাৰ আকৌ কি হ'ল? নাজানো, দেউতাৰাই তোমাক বিচাৰি আছেচোন। ঠিক আছে দিয়া, মই কালি গৈ আছো। তুমি দেউতাৰ যত্ন ল'বা। ঠিক আছে, আহিবা। দেউতাৰো হঠাৎ কি হ'ল? এতিয়া চিন্তাই লাগিছে নহয়। কালি সোনকালে যাব লাগিব। প্ৰীতি, কি হৈছে তোৰ? মন মাৰি আছেচোন। অ' আচ্ছা, নীৰৱলৈ মনত পৰিছে ন? এই নহয়ো, ঘৰৰ পৰা ফোন আহিছিল। দেউতা হেনো গাটো বহুত বেয়া। মায়ে মাতি পঠিয়াইছে। যিহেতু ঘৰত মই, মা, দেউতাই, সেইকাৰণে সকলোবিলাক কামৰ দায়িত্ব মোৰ ওপৰতে আহি পৰে। নাজানো মই তহঁতক কেনেকৈ এৰি থাকিম। এই কলেজখন, লগতে নীৰৱৰ আগত মই এতিয়া নীৰৱ হৈয়ে ৰ'ব লাগিব। তই এটা কাম কৰ, তই তোৰ মনৰ কথাখিনি নীৰৱক কৈ দে, তাৰপিছত তই ঘৰত গুচি যা। নাই, মই নোৱাৰোঁ বৰষা। ঘৰখনৰ প্ৰতি দায়িত্ব আছে মোৰ। যদি নীৰৱৰ জীৱনত মই আহিবলগীয়া আছে, তেন্তে এদিন এনেও আহিম। সেইবোৰ বাদ দে তই। তই এবাৰ নীৰৱক ভাল পাওঁ বুলি ক। আৰু জান, মনৰ কথা মনত থাকিলে কষ্টহে বাঢ়ে। প্ৰকাশ কৰি দে তই। কিন্তু মই একো নহয়, মই আছোঁ। তাকে বহুত গৰম। নীৰৱ, প্ৰীতি, আৰে কি হ'ল? সদায় হাঁহি থকা মুখখন আজি দুখত যে? নীৰৱ, তোমাৰ ফোন নম্বৰটো দিবা নেকি? অলপ দৰকাৰী কথা আছিল। চৰি, যদি দৰকাৰী কথা আছে ফেচ টু ফেচ কোৱা। ফোন নম্বৰ নালাগে নহয়। তেন্তে শুনা, মই আচলতে এক ছেকেণ্ড ৰ'বাচোন দেই। হেল্ল', কি এক্সিডেণ্ট? কেনেকৈ? ঠিক আছে, মই এতিয়া গৈ আছোঁ। প্ৰীতি, মই এঠাইত যাব লাগিব। তোমাক পিছত লগ পাই আছোঁ। ঐ, বলছোঁ মোৰ লগত, আহিছোঁ। মনৰ কথাবোৰ মনতে ৰ'ল। মই তহঁতক এটা কথা কওঁ, মোৰ ফোন নম্বৰটো যাতে তাক নিদিয়। এইবোৰ কথা গম পালে ঘৰত বহুত প্ৰব্লেম হ'ব। ৰচোন ৰ ভাই, এটা কথা হ'ল। কি কথা? বৰষা ক'লে প্ৰীতি ঘৰলৈ গুচি গ'ল। তাই দেউতাকৰ গাটোও বেয়া। তাই চাগে ইয়ালৈ আৰু ঘূৰি নাহিব। তই পাগল হৈছ নেকি? তাই আৰু কিয় ঘূৰি নাহিব?
তই অলপ বুজিবলৈ চেষ্টা কৰ বৰষাই মোক সকলো কথা ক'লে কিন্তু তাই মোক এবাৰ নোকোৱাকৈ গুচি গ'ল যে কালি মই তাইক ফোন নম্বৰটো দিবই লাগিছিল এটা কাম কৰোঁ বৰষাক লগ কৰি তাইৰ ফোন নম্বৰটো লৈ আনো ব'ল নাই এইটো নহ'ব বৰষাই ফোন নম্বৰ দিব মানা কৰিছে কি তই এইবোৰ কি কৈ আছ মোৰ ভালপোৱা ইমান দুৰ্বল নহয় বিকি যে তাই ইয়াৰ পৰা গুচি গ'লে মই তাইক পাহৰি যাম মই তাইৰ গাঁৱৰ ঘৰলৈ যাবই লাগিব কিন্তু তাইৰ গাঁওখনৰ নাম কি আছিল গাঁওখন ৰংজুলি ৰংজুলি তুমি কেনেকুৱা ধৰণৰ মানুহ মোক এবাৰ নোকোৱাকৈ তুমি ঘৰলৈ গুচি আহিছা নীৰৱ তুমি ইয়াত প্লিজ নীৰৱ প্লিজ তুমি ইয়াৰ পৰা গুচি যোৱা কোনোবাই দেখিলে বহুত বেয়া কথা হ'ব প্ৰীতি তোমাৰ হৈছে কি কোৱাচোন ক'বলৈ বহুত কথা আছিল কিন্তু কোৱা নহ'ল দেউতাৰ গা বেয়া হয় মই গুচি আহিলোঁ কিন্তু মোক এবাৰো নোকোৱাকৈ তুমিতো বিজি মানুহ তোমাক কিবা এটা ক'বলৈ গ'লেও তোমাৰ সময় নাই মই জানো তুমি মোক ভাল পোৱা আৰু তুমি এইটো জানা যে মই তোমাক ভাল পাওঁ সঁচা প্ৰেম কোনো বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে প্ৰীতি প্লিজ নীৰৱ প্লিজ তুমি ইয়াৰ পৰা গুচি যোৱা কিয় মই ইয়াত চুৰ কৰিব আহিছোঁ নে কিবা বেয়া কাম কৰিব আহিছোঁ কোনোবাই দেখিব নীৰৱ আৰে দেখক শুনক শুনিছে নহয় চাওক সি মই প্ৰীতিক ভাল পাওঁ এতিয়াতো শান্তি তুমি এইবোৰ কি কৈ আছা নীৰৱ মই যাওঁ দেই যোৱাৰ সময়ত এটা কথা শুনি যোৱা প্ৰীতি মই তোমাক ভাল পাওঁ তোমাৰ মনটোক ভাল পাওঁ আৰু মোৰ ভাল পাওঁ এনেকুৱা নহয় যে তাত স্বাৰ্থ লুকাই থাকিব মই তোমাৰ শৰীৰ চুব বিচৰা নাছিলোঁ প্ৰীতি অলপ নিস্বাৰ্থ মৰমহে বিচাৰিছিলোঁ কিন্তু নাই সেই নিস্বাৰ্থ মৰমখিনিৰ যোগ্য এই নীৰৱজন নহয় ক্ষমা কৰিবা মই তোমাৰ বহুমূলীয়া সময়খিনি অপচয় কৰিলোঁ নাজানো তুমি নহ'লে মোৰ জীৱনটো কেনেকুৱা চলিব মোৰ সপোনৰ সংগ কোনে দিব এটাই কথা তুমি সদায় সুখত থাকা আৰু জানা তুমি হাঁহিলে বহুত ভাল লাগে সদায় হাঁহি থাকিবা নীৰৱ তুমি মুখৰ মাত হেৰাই পেলাইছা মোৰ মই তোমাক এৰি থাকিব নোৱাৰোঁ